Ya, দেখিছে কিমান 1 কিলোগ্ৰাম হয় এইটো। হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? মোৰ চেনেল মনিকা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজিৰ ব্লগটো এতিয়া 10:30 বাজিবলৈ হ'ল। এতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ। এতিয়া মই পাকঘৰত যাম চাহ বনাবলৈ আৰু মাইহঁতক চাহ দিম, ময়ো খাম। আপোনালোক কি কৰোঁ দেখুৱাই যাম। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব আৰু প্লিজ মোৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোক মৰম দিব প্লিজ। এবাৰ আৰু কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই যাম আপোনালোকক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় পিছত জনাবলৈ নাপাহৰিব। ঠিক আছে, ব'লক তেতিয়াহ'লে। দুপৰীয়াৰ চাহ, দুপৰীয়া মানে 10:30 বাজিলে। চাহ খাম। এখন ব্ৰেড ভাজি লৈছোঁ এইদৰে। বেছি খাবও নোৱাৰি এইখিনি সময়ত, কাৰণ সোনকাল ভাত খামেই আমি। এতিয়া মই চাহ খাই ভাত বনামেই। এতিয়া মই দুপৰীয়াৰ ভাত বনাব আহিলোঁ, পাকঘৰত আহিলোঁ। দেখুৱাই যাম আপোনালোকক মই কি বনাওঁ, সকলোবোৰ দেখুৱাম। এয়া মাছ ফ্ৰাই কৰি আছোঁ, ইলিচ মাছ হয়। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল, ইলিচ মাছ হয়। এতিয়া মই এইখিনি আদা নহৰুৰে বনাম, আপোনালোকক দেখুৱাম। আৰু এয়া মই এটা ডাঙৰ পিঁয়াজ এই ধৰণে কাটি লৈছোঁ। পিঁয়াজখিনি ৰংচোৱা হৈছে। ইয়াত মই অলপ ভোট জলকীয়া কাটি দিছোঁ। এতিয়া ইয়াত দিম এচামুচ ডাঙৰ চামুচেৰে আদা নহৰু। আমি 5জন মানুহ, 5জনৰ বাবে 5 টুকুৰা মাছ দি দিছোঁ। এয়া আলু ওলাই লৈছোঁ মই, আলুৰ আঞ্জা বনাম। ইয়াত অলপ হালধি লৈছোঁ আৰু নিমখ লৈছোঁ। এইখিনি এতিয়া সানিম, ইফালে আলুৰ আঞ্জা বনাম। আৰু এয়া মোৰ আদা নহৰুৰ আঞ্জা হ'ল। এইখিনি এতিয়া মই অলপ সময় ভাজিম। ইয়াত মই একো মছলাই ব্যৱহাৰ কৰা নাই, কাৰণ নিকিখিম যে তাই বহুত সৰু আছে, মছলা খাব পৰা হোৱা নাই। সেইবাবে পানী দি তাইৰ বাবে ৰাখিম, তাৰপাছত দি দিম আমাৰখিনিত মছলা। পানী দিলোঁ, এতিয়া ইয়াত এই মাছ কেইটুকুৰা দি দিওঁ। আজি মই প্ৰথমবাৰৰ বাবে ইলিচ মাছ বনাব ওলাইছোঁ আৰু প্ৰথমবাৰ খামো, আগতে কেতিয়াও খাই পোৱা নাই। এতিয়া নিকিৰ বাবে ৰাখি ল'ম মই। আদা নহৰু আৰু সৰিয়হ হয়। অলপমান মিক্সিৰ কাটি দিছোঁ, জিৰা দি দিছোঁ, মছলা অলপমান দি দিছোঁ, অলপমান ধনিয়া গুড়ি। এতিয়া মোৰ আলুৰ আঞ্জা হৈ গ'ল। আৰু এতিয়া মাছৰ মাথাটোৰে বিলাহী বনাম। এফালে এই ভাজি বেঙেনা ভাজিছোঁ আৰু
এইখিনি পটল নিকিৰ হয় বাকাল নিকাই দিছোঁ দুপৰীয়াৰ সাজটো কি বনালোঁ দেখাই দিলোঁ আপোনালোকক এয়া পাচলি আনিলে এই জালি কোমোৰা কিমান সৰু দেখিছে ইমান সৰু আৰু আছে এইটো আৰু একেবাৰে সৰু দেখিছে এইটো কিমান সৰু আৰু আছে এটা এইটো ইমান সৰু এতিয়া 5টা বাজিলে এতিয়া আম কাটিম আম খাম ইয়া নেকি দুষ্টামি কৰি আছে আৰু কি হ'ল জানে দুপৰীয়া কি বনালোঁ আপোনালোকে দেখুৱালোঁ কিন্তু মই থালিখনো ধুনীয়াকৈ সজাই এখন এটা ভিডিঅ' কৰিছিলোঁ এডিট কৰাৰ সময়ত মোৰ ভিডিঅ'টো ডিলিট হৈ গ'ল আপোনালোকক দেখুওৱা নহ'ল কি হয় মানে মই কিছু ভিডিঅ' বনাওঁ আৰু এডিট কৰোঁ আৰু যাওঁ মানে যিখিনি বনাওঁ আৰু এডিট কৰোঁ তেনেকৈ কৰি থাকোঁতে ডিলিট হৈ আমটো ইমান ডাঙৰ হয় এতিয়া গধূলি আম খাম দেখিছে আমটো কিমান ডাঙৰ হয় 1 কিলোৰ হয় এইটো আম ইমান ডাঙৰ এতিয়া এইটো ভাইটি কাটিব খাম কিমান ওজনৰ হয় এইটো ভাইটি 1 কিলো ওজনৰ আম দেখি দিয়া একবাৰ বম আম দেখি দিয়া এতিয়া চাহ বনাবলৈ আহিলোঁ আম খাবলৈ হ'ল অলপ টাইম আধা ঘণ্টামান হৈ গ'ল ঠিক আছে চাহ বনাওঁ বুন্দিয়া লাৰু আৰু সেইটো ব্ৰেড হয় আৰু এই বাকী আছে চাউল বুক এয়া চিংৰা এইখিনি এবাৰ গৰম কৰি লওঁ চিংৰাটো ঠাণ্ডা হৈছে সেইবাবে এয়া চাহ সেইটো মিষ্টাৰ সেইটো ভাইটি এটা মা এটা দেউতা আৰু মই পাছত ল'ম সিহঁতক দি আহোঁ আৰু সেইখন আমাৰ ইয়াত ভুজিয়া আছে চাগে ৰিয়া চিংৰা আৰু বুন্দিয়া লাৰু দেউতাকৰ লগত আছে নেকি আইটো চাই দিয়া মিষ্টাৰক কিবা এটা ক'ব কৈছিলোঁ তেওঁৰ লাজ লাগে বুলি সেইবাবে একোৱেই নক'লে এই সময়টো নেকি এইদৰে টিভি চাইয়ে থাকে মই এতিয়া অলপ পাছত আৰু ভাত বনাবলৈ যাম 7:30মান বজাত তাৰপাছত 9টামান বজাত নেকি খুৱাম এই আৰু আমাৰ নাচনী নাচি আছে টিভিত গান শুনি শুনি এতিয়া চাহ পানী খাই গোটেই কাম কৰি ৰুমত আহিলোঁ মই দেউতাকৰ লগত আছিলে নেকি তাইক মই লৈ আহিলোঁ এতিয়া ভাত বনাবৰ যাবৰে হ'ব ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বাই বাই